ওয়েলকাম বেক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ দিৱসৰ সংগতি ৰাখি মই এটা গছপুলি ৰুম বুলি ভাবিছোঁ। আৰু আজিয়ে নহয় প্ৰত্যেক দিনে আমি গছপুলি ৰুব লাগে, এটা নহয় এটা, কাৰণ আমাৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ গছপুলি আমাৰ খুবেই প্ৰয়োজন। গছে আমাৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখে, উশাহ নিশাহত আমাক গছে সহায় কৰে। চ' আমি সদায় গছপুলি এটা ৰুব লাগে। ময়ো ৰুওঁ, আমাৰ বাৰীখন পূৰা গছে ভৰি আছে। চ' মই আজি এটা গছপুলি ৰুম বুলি ভাবিছোঁ। ত' চাই থাকক ভিডিঅ'টি শেষৰলৈকে। মই ভাবিছিলোঁ পুলিটো বাৰীতে ৰুম বুলি, কিন্তু গছ গছনি চাৰিওফালে পূৰা ভৰি আছে, তামোল গছ, এইফালে বাঁহ গছ, চাৰিওফালে মুঠতে গছ গছনি আছে। তো ৰুবলৈ অকণমানো জেগা নাই, দেখিছে। তো সেইকাৰণে আমাৰ বাৰীৰ বাহিৰতে মই পুলিটো ৰুম। তো মই বাৰীৰ পৰা এটা আম পুলি লৈ ল'লোঁ। এই আম পুলিটো আজি ৰুম। আৰু বাৰীত যিহেতু বহুত গছ গছনি আছে, ৰুবলৈ জেগা নাই। তো আমাৰ এই ঘৰৰ কাষতে এখন ফিল্ড আছে, ফিল্ডৰ কাষতে এই নলাটোৰ ওচৰতে ৰুম। তো এইটোৱে ডাঙৰ হ'ব পুলিটো। তো আমাৰ আম পুলি ৰোৱা হৈ গ'ল। গছপুলি ৰোৱা হৈ গ'ল, আৰু আপোনালোকেও এটা গছপুলি ৰুৱক। যিমান পাৰে যেতিয়া নহওক এটা গছপুলি ৰুব লাগে, কাৰণ আমাৰ পৰিৱেশটো গছৰ পৰাইতো আছে। তো মানুহ আমি জীয়াই আছোঁ গছৰ কাৰণে। চ' গছপুলি এটা ৰুব, গছ নাকাটিব বুলি আমি সৰুৰ পৰাই পাই আহিছোঁ, কিতাপ পত্ৰ সকলোৱে পঢ়ি আহিছোঁ। চ' গাঁৱততো পোৱা যায় সকলোতে গছ গছনি, দেখিছে। আৰু সেইকাৰণে আমি ঠাণ্ডা অলপ, গৰমতো অলপ ঠাণ্ডা জিৰাবলৈ সকলো ক্ষেত্ৰত আমি গছজোপাৰ প্ৰয়োজন হয়। চ' পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ আপোনালোকেও এটা গছপুলি ৰুৱক, এয়া ক'ম। আৰু এটা কথা ক'ম, আৰু গছ থাকিলেহে মানুহ থাকিব, এইটো কথা মনত ৰাখিব। তো গাইজ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।